আজি ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা মানে ব্ৰেকফাষ্ট টেবুলৰ পৰাই আৰম্ভ কৰিছোঁ। আজি মই ব্ৰেকফাষ্টত কি বনালোঁ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ, কাৰণ ব্লগটো যিহেতু ব্ৰেকফাষ্টৰ টেবুলৰ পৰাই আৰম্ভ কৰিছোঁ আৰু ব্ৰেকফাষ্টখিনি কি বনালোঁ নেদেখালে হ'বনে বাৰু। আজি মই বনাইছোঁ ফুলকবি আলু ভাজি, পদুনাৰ মিঠা চাটনি আৰু আপোনালোকে যে দেখিছিল আগৰটো ব্লগত বতাহ চৰাই কণী, ইয়াত দেখিছে কিমান অকণমানি বইল আৰু লুচি। আজি ভাবিলোঁ লুচিকে খাওঁ আৰু এয়া ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তেনেহ'লে এয়া দুপৰীয়াৰ কাৰণে মই দাইল বনালোঁ, দাইল কমাই বনাইছোঁ। কাবুলী বুট পনীৰ বনাইছোঁ, কাবুলী বুট পনীৰ খাই ইহঁতে বৰ ভাল পায়, সেইটো কাৰণে কাবুলী বুট পনীৰ বনালোঁ। আৰু এতিয়া মই ভাত ৰেডি কৰিম, ভাতটো খাই লওঁ। মই ভাত পানী খাই আজৰি হ'লোঁ। ভাত পানী খাই আজৰি হৈ আজি ভাবিলোঁ আবেলি এঠাইলৈ যাওঁ। ক'লৈনো যাওঁ, আপোনালোক মোৰ লগত থাককচোন। মই আজি আপোনালোকক এটা স্পেচিয়েল জেগালৈ লৈ যাম, ব'লক তেনেহ'লে। এয়া আমি স্পেচিয়েল জেগাটোকলৈ যাবলৈ ৰেডি হ'লোঁ। এয়া মই স্পেচিয়েল জেগাটোকো আহি পালোঁহি। আপোনালোকে নিশ্চয় দেখিছে, নগাঁৱৰ নেহেৰুবালিত ভাওনা সমাৰোহ হৈছে। 3দিনীয়াকৈ ভাওনা সমাৰোহ ইয়াত পাতে প্ৰত্যেক বছৰে। এইবাৰ 8 বছৰ হ'ল নগাঁও ভাওনা সমাৰোহ। ছাইডত এয়া মেলা টাইপৰ হয়, বৰ ভাল লাগে ভাওনা সমাৰোহলৈ আহি। মই ভাবিলোঁ আজি আহিছোঁ যেতিয়া ব্লগ এটা বনাই আপোনালোকৰ কাৰণেও লৈ যাওঁ। যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। এখন গোল মণ্ডপ বনাইছে, মণ্ডপৰ সোঁমাজতে সিংহাসনভাগ স্থাপন কৰিছে আৰু এখন খোলা তৈয়াৰ কৰিছে এটা ভাওনা প্ৰতিযোগীৰ কাৰণে। এদল ভাওনা প্ৰতিযোগীয়ে নিজৰ খোলাত ভাওনা পৰিৱেশন কৰিব। আজি 3 নম্বৰ দিন, ভাওনাৰ অন্তিম দিন। আজি তেওঁলোকে 7খন ইয়াত খোলা আছে, মই দেখাই যাম। এইখন 2 নম্বৰ খোলা। 2 নম্বৰ খোলাৰ কাৰণে তেওঁলোকে ভাওনা পৰিৱেশন কৰিবৰ কাৰণে এখন তেওঁলোকক মঞ্চ তৈয়াৰ কৰি দিয়া হৈছে। এনেকৈ প্ৰত্যেকখন খোলাতে এখন মঞ্চ তেওঁলোকক দি দিয়া হৈছে। প্ৰত্যেক দল শিল্পীয়ে ইয়াত নিজৰ অভিনয়েৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত কেলিগোপাল নাট আজি পৰিৱেশন কৰিব। আপোনালোকে চাই থাকক, মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া ভকতসকল আহি মঞ্চত উপস্থিত হৈছেহি আৰু তেওঁলোকৰ নিজৰ খোলাসমূহ নিজে চম্ভালি লৈছে। আৰু খোলাসমূহৰ একে শেষত আপোনালোকে দেখিছে নিশ্চয়, সেইভাগ সিংহাসন স্থাপন কৰিছে। তাতে নাটসমূহ তেওঁলোকে থয় আৰু তাৰ পৰাই নাটসমূহ লৈ তেওঁলোকে ভাওনা আৰম্ভ কৰে। এয়া হৈছে 4 নম্বৰ খোলা। মুঠতে ভাওনা সমাৰোহখনত 7টা খোলা, 7খন খোলা বনোৱা হৈছে। তাৰমানে 7টা দলে ইয়াত ভাওনা পৰিৱেশন কৰিব। আৰু তাতোতকৈ ভাল লাগিল, এটা দল শিশু দল, কমে 10-12 বছৰ বয়সৰ শিশু দলে ভাওনা পৰিৱেশন কৰিব। গায়ন বায়ন সকলো তেওঁলোকৰ শিশুৱে। এয়া চাওক, তেওঁলোকে মোক বেছি আকৃষ্ট কৰিলে, কাৰণ ইমান সৰু ল'ৰা ছোৱালীয়ে ইমান মহাপুৰুষ শংকৰদেৱৰ কলা সংস্কৃতি গ্ৰহণ কৰি লৈ তেওঁলোকে আমাক আমোদ প্ৰমোদ কৰিব পাৰিছে, বা শংকৰদেৱৰ নাটসমূহ তেওঁলোকে উপস্থাপন কৰিব পাৰিছে। বৰ ভাল লাগিলে। এইখন হৈছে 7 নম্বৰ খোলা। 7 নম্বৰ খোলাটো ভক্তসকল আহি উপস্থিত হৈছে। এয়া ভাওনাৰ খোলাসমূহৰ নিচেই কাষতে আন এখন মঞ্চ তৈয়াৰ কৰিছে। তাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্যসকলৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি এজন খনিকৰে তৈয়াৰ কৰি উলিয়াইছে। এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিমূৰ্তি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কাষতে তৈয়াৰ কৰিছে মহাপুৰুষ মাধৱদেৱৰ প্ৰতিমূৰ্তি। মহাপুৰুষ মাধৱদেৱৰ প্ৰতিমূৰ্তিৰ কাষতে তৈয়াৰ কৰিছে দামোদৰদেৱ আতাৰ প্ৰতিমূৰ্তি। দামোদৰদেৱ আতাৰ প্ৰতিমূৰ্তিৰ কাষতে তৈয়াৰ কৰি উলিয়াইছে চান্দখাই দেৱৰ প্ৰতিমূৰ্তি। কিমান সুন্দৰ হৈছে প্ৰতিমূৰ্তিবিলাক, সঁচাই বৰ ভাল লাগিছে। তাৰ কাষতে তৈয়াৰ কৰি উলিয়াইছে গোপালদেৱ আতাৰ প্ৰতিমূৰ্তি। তেখেতৰ কাষতে পুৰুষোত্তম আতাৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰি উলিয়াইছে। এয়া পুৰুষোত্তম আতাৰ প্ৰতিমূৰ্তি হয়। তেখেতৰ কাষতে তৈয়াৰ কৰি উলিয়াইছে, ৰ'ব দেই দেখাই আছোঁ মই, পুৰুষোত্তম আতাৰ প্ৰতিমূৰ্তিৰ কাষতে তৈয়াৰ কৰি উলিয়াইছে শ্ৰীৰাম আতাৰ প্ৰতিমূৰ্তি। এয়া
শ্ৰীৰাম আটাৰ প্ৰতিমূৰ্তি হয়। বৰ ভাল লাগিছে প্ৰতিমূৰ্তিকেইটা। মই ভাবিলোঁ গোটেইকেইটা প্ৰতিমূৰ্তিৰে মই ভিডিঅ' কৰি ৰাখোঁ। এয়া হৈছে কেশৱ চৰণ আটাৰ প্ৰতিমূৰ্তি। তেখেতৰ কাষতে তৈয়াৰ কৰি উলিয়াইছে। এয়া হৈছে অনিৰুদ্ধ দেৱ আটাৰ প্ৰতিমূৰ্তি। অনিৰুদ্ধ দেৱ আটাৰ প্ৰতিমূৰ্তিটো বৰ সুন্দৰ হৈছে। আটাইকেইটা প্ৰতিমূৰ্তিয়ে বৰ সুন্দৰ হৈছে। তাৰ কাষতে তৈয়াৰ কৰি উলিয়াইছে গাৰো গোবিন্দ দেৱৰ প্ৰতিমূৰ্তি। এজন হৈছে গাৰো গোবিন্দ দেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আটাইতকৈ প্ৰিয় শিষ্য আছিল এখেতসকল। এজন হৈছে গাৰো গোবিন্দ দেৱ। এওঁ এজন শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। তেখেতৰ কাষতে তৈয়াৰ কৰি উলিয়াইছে নাৰায়ণ দাস ঠাকুৰৰ প্ৰতিমূৰ্তি। তেখেতৰ কাষতে এয়া নগা নৰোত্তম দেৱৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰি উলিয়াইছে। এয়া নাৰায়ণ দাস ঠাকুৰৰ প্ৰতিমূৰ্তি। তেখেতৰ কাষতে নগা নৰোত্তম দেৱৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰি উলিয়াইছে। এইকেইজনেই হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য। এখেতসকলক লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গোটেই অসম, গোটেই ভাৰতবৰ্ষত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু আমি সেই এখেতসকলৰ কাৰণে এতিয়া শংকৰদেৱৰ বিষয়ে বা বৈষ্ণৱ ধৰ্মৰ বিষয়ে জানিব পাৰিছোঁ বা 2-4টা কথা শিকিবও পাৰিছোঁ। বৰ ভাল লাগিলে। এনেকৈ যাতে আমাৰ নগাঁও ভাওনা সমাৰোহখন আগুৱাই যায়। আহকচোন ভাওনা সমাৰোহতনো আৰু কি দেখা পালোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি কাষতে এখন মঞ্চ বনাইছে আৰু তাত এয়া কণমানি এজনীয়ে য়োগা প্ৰদৰ্শন কৰি আছে। তাই য়োগাই সকলো দৰ্শকক মোহিত কৰিছে। বৰ সুন্দৰ য়োগা প্ৰদৰ্শন কৰিছে তাই। বৰ ভাল লাগিলে। তাইৰ লগতো লগ পাই 2 এষাৰ কথা পাতিলোঁ মই। তাকো দেখুৱাবলৈ চেষ্টা কৰিম মই আপোনালোকক। শ্ৰীমন্ত শংকৰে অসমৰ বুকুতে বোৱাইছিল ডিঙাখনি হৰি নামেৰে ঘূৰিব তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নামটো শ্ৰী অৰ্চিতা বৰা। তুমি ক'ত শিকি আছা? এতিয়া মুননাজ বাইদেউৰ ওচৰত আমি লৈ গৈ আছো। বহুত ভাল লাগিলে। তুমি বৰ ভাল হয়, লৈ আছো। নমস্কাৰ, মোৰ নাম শ্ৰী নীতিশ বৰা। মই পুৰণিগুদাম গায়ন বৰাগী গাঁৱৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজান্তি গায়ন। মই যে মোৰ ভিডিঅ'ত আগতে কৈছিলোঁ পুৰণিগুদামৰ শিশু এদলে ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এইসকলে শিশুসকল, তেওঁলোকৰো ভিডিঅ' এটা মই কৰি ৰাখিলোঁ। তেওঁলোকে নিজৰ নাম ঠিকনা নিজে পৰিচয় দিছে। বৰ ভাল লাগিলে। চাওকচোন, ইমান কণমানি শিশুসকলে কিমান ধুনীয়াকৈ, ইমান ধুনীয়া ড্ৰেছ পাতি কৰি আহিছে আৰু দৰ্শকৰ মাজত মহাপুৰুষদেৱৰ কলিগোপাল নাটৰ গায়ন বায়ন প্ৰদৰ্শন কৰিব। তেওঁলোকৰ লগতে গৈ ফটো উঠিলোঁ। তোমালোকৰ ভাৱৰীয়াবিলাকো সৰু সৰু নে? তোমালোকে শিকি আছা, গায়ন বায়ন শিকি আছা ন? এয়া এওঁলোকে 12ডাল জুমুঠি মানে এডাল বাঁহত জুই জ্বলাই দিছে ভাওনা মঞ্চৰ সন্মুখত এখন তোৰণত 12ডাল জ্বলাই। এই 12ডালেই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 12জন বৈষ্ণৱৰ নামত উৎসৰ্গা কৰে ভাওনাখন। আৰু দুজনে 2ডাল জুমুঠি লৈ এখন আঁৰ কাপোৰ ধৰি থাকে। এয়া 12ডাল জুমুঠি গেটত লগাইছে, মানে তোৰণখনত ভাওনাৰ য'ত গায়ন বায়ন গাব তেওঁলোকে তাৰ সন্মুখত এখন তোৰণ বনাই এনেকৈ 12ডাল জুমুঠি জ্বলায়। আৰু তাৰপিছত এখন আঁৰ কাপোৰ দি তেওঁলোকে ইয়াত দেখিছেনে 2জন ভক্তই এনেকৈ ধৰি আছে। সেই
জুমুঠি লোৱা দুজনক আৰিয়া বুলি কোৱা হয় লৈ পেলাই তেওঁলোকে এয়া গায়ন বায়নৰ জোৰা আৰম্ভ কৰিছে এয়া ধৰি আছে দুডাল জুমুঠি লৈ আৰু গোটেই গায়ন বায়নৰ জোৰা আৰম্ভ কৰা আগতে এনেকে আৰিয়া দুডাল হাতত লৈ গোটেই সভাৰ তাৰমানে মঞ্চখনৰ চাৰিওদিশে 7 পাক ঘূৰি পেলাই গায়ন বায়নৰ জোৰা আৰম্ভ কৰে তেওঁলোক 4 আকৃতিত তাৰমানে অসমীয়া 4 আৰু ইংৰাজী 8 আকৃতিত এনেকৈ পাক মাৰি ঘূৰে মেইন য'ত গোসাঁই স্থাপন কৰা হয় মেইন মণিকূট বুলি কয় আৰু ইয়াতো সেই ভাওনা সমাৰোহৰ মেইন মণ্ডপৰ মাজতে গোসাঁই স্থাপন কৰিছে তেওঁলোকে কৰি লৈ এয়া আৰম্ভ কৰিছে গায়ন বায়নৰ জোৰা মই ইমানখিনিলৈকে দেখাব পাৰিছোঁ আৰু দেখাব নোৱাৰিম সম্ভৱ তেনেহ'লে আমাৰ নগাঁও ভাওনা সমাৰোহ যাতে ভৱিষ্যতে যাতে আৰু আগুৱাই যাব পাৰে তাৰে আশা থাকিল আৰু বৰ ভাল লাগিলে কণ শিশুসকল আৰু বহুত বয়সস্থ লোকেও এই ভাওনা সমাৰোহত ভাগ লৈছে যথেষ্ট মানুহ হৈছে ভাওনা সমাৰোহত ইমানখিনিয়ে আছিল আজিলৈ আপোনালোকে চাই থাকক যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম শ্ৰীমন্ত শংকৰে অসমৰ বুকুতে বোৱাইছিল ডিঙাখনি হৰি নামেৰে ঘূৰিব ধৰিছিলে মাধৱদেৱে কীৰ্তন দশম অসমীয়া ঘৰে ঘৰে এক দেৱ এক সেৱকীয় নকৰে গায়ন বায়ন শেষ হোৱাৰ পাছতে কেলিগোপাল নাট আৰম্ভ কৰিব কেলিগোপাল নাট আপোনালোক সকলোৱেতো জানে কেলিগোপাল নাটত প্ৰথম সূত্ৰধাৰীৰ প্ৰৱেশ হ'ব তাৰপিছত কৃষ্ণ প্ৰৱেশ তাৰপিছত ৰাধাসকলৰ প্ৰৱেশ গোপীসকলৰ প্ৰৱেশ তাৰপিছত শংখচূড়ৰ প্ৰৱেশ ইমানখিনিয়ে আছিল মই এতিয়া গায়ন বায়নলৈকে আপোনালোকক দেখাব পাৰিছোঁ